এখেতৰ ঘৰলৈ আহি আমাক এটা ইমান সুন্দৰ বস্তু আমাক খাবলৈ দিলে, যিটো বস্তু মানে পাহৰিব নোৱাৰিম। সেই বস্তুটোৰ নাম কি জানেনে? শিলিখা। এই যে আমাক অতিথি হিচাপে তেখেতে আদৰি লৈছে, আমাক শিলিখা এটা দিছে। চাওক, অসমীয়া সমাজ জীৱনত এই শিলিখাটো ধৰ্মীয় কাৰণতেই হওক বা বিভিন্ন যিটো ঔষধীয় গুণেৰে সমৃদ্ধ শিলিখা, এই শিলিখা এটা বা আমাৰ কেমেৰামেনকো দিছে শিলিখা এটা খাবলৈ। ময়ো খালোঁ আৰু মই 2টা শিলিখা এখেতৰ ঘৰৰ পৰা লৈ গ'লোঁ। গতিকে নমস্কাৰ, লগ পাম। আমি দাউধাৰলৈ আহিছিলোঁ পিকনিক খাবলৈ। এই দাউধাৰলৈ আহি এই পিকনিক স্পটৰ কাষতে এটা চাৰ্চ আছিলে। সেই চাৰ্চটোৰ সন্মুখত মানে কি এইটো এটা সুন্দৰ মানে এটা পৰিৱেশৰ এটা ঘৰ। এই যে বৰদিনৰ কাৰণে সজাইছিলে এই ঘৰটো, গেটৰ পৰা ইমান ধুনীয়াকৈ সজাইছে। ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, এনেকুৱা পৰিৱেশ সাধাৰণতে দেখিবলৈ পোৱা নাযায়। গতিকে সাধাৰণতে কি হয়, আমি বহুত দেখিছোঁ ইয়াত কোনো কৃত্ৰিমতা নাই, চব অকৃত্ৰিম বস্তুবিলাক। চাওকচোন কেনেকৈ দেৱদাৰু আছে আৰু এই যে বিভিন্ন তৰহৰ ফুল, নাৰ্জী ফুল। গতিকে এই যে প্ৰাকৃতিক পৰিৱেশ, এটা প্ৰকৃতিৰ মাজত কিমান ধুনীয়া। এই যে ভূটান সীমান্তৰ ওচৰৰ এখন গাঁও দাধৰা, সেই দাধৰাৰ ওচৰত ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশত এই ঘৰটো দেখিলেই মন ভাল লাগি যায়। গতিকে এই যে এটা প্ৰাকৃতিক পৰিৱেশ বিচাৰি বিভিন্ন পিকনিক পাৰ্টিসকলে এনেকুৱা প্ৰাকৃতিক পৰিৱেশলৈ আহে, কিন্তু এই প্ৰাকৃতিক সেই দাধৰাৰ ওচৰৰে মানে এঘৰ মানুহত এনেকুৱা প্ৰাকৃতিক পৰিৱেশটো দেখি মই ৰৈ গ'লোঁ, মই প্ৰেমত পৰি গ'লোঁ। মানে কি যে এই বস্তুখিনি মই কি হয় কেমেৰাত বন্দী কৰিবই লাগিব, এইখিনি বস্তু মই আপোনালোকলৈ শ্বেয়াৰ কৰিবই লাগিব। কাৰণ সৌন্দৰ্যৰ সকলোৱে সাধক হয়। এটা ফুলৰ সৌন্দৰ্য, এজোপা গছৰ সৌন্দৰ্য, মানে কি হয় সেই সৌন্দৰ্যৰ সকলোৱে যেনেকৈ পখিলাই ফুলৰ প্ৰেমত পৰে, মানুহো ফুলৰ প্ৰেমত পৰে। গতিকে এই যে ফুল আৰু মানুহৰ, প্ৰকৃতি আৰু মানুহৰ যিটো প্ৰেম, সেই প্ৰেম অৰ্বাচীন কালৰে পৰা। গতিকে চাওকচোন, এইটো পাতফুল, ইমান ধুনীয়া পাতফুল। আগতে ঘৰে ঘৰে আছিলে পাতফুল আমাৰ গাঁওবিলাকত, কিন্তু কি হয় হয়তো মাটিৰ গুণাগুণৰ কাৰণেই হওক বা কি কাৰণত নাজানো, বা মানুহৰ কিবা মানুহে হয়তো এই পাতফুলৰ খেতি কৰি কোনেও বেয়া নাপায়, কিন্তু আগতে আমি পাতফুলৰ খেতি দেখিছিলোঁ। আজি বহু বছৰৰ মূৰত এনেকৈ পাতফুলৰ গেট চাওকচোন, কিমান কি হয় আজিকালি মেটেলৰ গেটবিলাক দিয়া হয়, কিমান ডিজাইন, ৰজা যেন লাগে গেটবোৰ। কিন্তু এইটো একেবাৰে প্ৰাকৃতিকভাৱে এইখন এখন গেট, ফুলৰ গেট। গতিকে ফুলৰ তোৰণ, গতিকে আপোনালোকে কেতিয়াবা ফুলৰ তোৰণ নিশ্চয় দেখিছে, কিন্তু এনেকুৱা এখন প্ৰাকৃতিক পৰিৱেশত ফুলৰ তোৰণ চাওকচোন, কিমান ধুনীয়া। ৰঙা, ঠিক ৰঙাও নহয়, এইটো কি ৰং বুলি ক'ব আপোনালোকে কমেণ্ট বক্সত জনাবচোন। ঠিক ৰঙা নহয়, মানে কি ৰঙা আৰু কিবা কলাৰ এটা সংমিশ্ৰণ, যেন তেজ ৰঙাও নহয়। কিমান ধুনীয়া, সিমান সুঘ্ৰাণ নাই বাৰু, কিন্তু সৌন্দৰ্য চাওকচোন। এই সেউজীয়া পাত আৰু ৰঙা এটা যিটো কম্পজিশ্যন, এটা সুন্দৰ কম্পজিশ্যন, এইটো যেন এটা কবিতা হয়নে? এই ৰঙা আৰু সেউজীয়াৰ যিটো মানে কি হয় সংযোগ, গতিকে ইয়াৰ মাজত যিটো সংমিশ্ৰণ, ইয়াত এটা গীতৰ কলিৰ জন্ম হ'ব পাৰে, এটা কবিতাৰ এটা পংক্তিৰ জন্ম হ'ব পাৰে। গতিকে কবিসকল, গীতিকাৰসকলে এনেকুৱা প্ৰাকৃতিক পৰিৱেশত মানে সদায় কি হয়, আমাৰ বিহগী কবি ৰঘু চৌধাৰীয়ে কিমান যে এনেকুৱা ফুলক লৈ কিমান মানে কি কবিতা লিখিছিলে। গতিকে আহকচোন, এই যে প্ৰাকৃতিক যিটো পৰিৱেশ এই ঘৰখনৰ, মানে এটা ঘৰ যিমানে, আৰু এইটো হ'ল সুন্দৰ মাটিৰে। ধৰকচোন আপোনালোকে এই যে মাটিৰ স্থাপত্য, এইটো বোকা মাটিৰে এই ঘৰটো তৈয়াৰ কৰা হৈছে, বোকা মাটিৰে। আৰু এনেকুৱা ঘৰ অসমৰ যিটো আমাৰ অসমীয়া জনজীৱনত এনেকুৱা ঘৰ সকলোৰে চিনাকি। নতুন প্ৰজন্মৰ নগৰ মহানগৰৰ শিশুসকলে হয়তো মাটিৰে লিপা ঘৰ হয়তো নাপাব। চাওকচোন কিমান ধুনীয়া মাটি, এইটো আলতীয়া মাটি হয়নে? এনেকুৱা মাটি চাওক, এইটো একেবাৰে RCC টাইপৰ, ইমান টান। ভূটান সীমান্তৰ কোনোবা পথাৰৰ পৰা হয়তো এইটো মাটি আনিছে। গতিকে মাটি চাওক, ইমান টান মাটি, ইয়াত যদি কি হয়, এইটো RCCতকৈ মানে RCCতকৈ কোনো গুণে কম শক্তিশালী নহয়। গতিকে এই যে বাঁহৰ বেৰা, বহু বছৰ আমাৰ গাঁৱৰ ফালে, আমি গাঁৱৰ মানুহ, আমি গাঁৱতে জন্মিছিলোঁ। এনেকুৱা বাঁহৰ, আজিকালিনো কি হয়, প্ৰকাণ্ড RCC ৱাল হৈছে, আৰু সময়ৰ পৰিৱৰ্তনৰ লগে লগে ৱাল হ'বই। কিন্তু এই যিখন বাঁহৰ বেৰা, এই বাঁহৰ বেৰাখনৰ আয়ুস কিমান বছৰ আমি নাজানো। আমাৰ আজো ককাহঁতে দিনৰ পৰা এই বাঁহৰ বেৰাৰ প্ৰচলন আছে। চাওকচোন কিমান ধুনীয়া নাৰ্জী ফুলবোৰ। এই ফুলটোৰ নাম আপোনালোকে কমেণ্ট বক্সত জনাবচোন, এই ফুলটো কি হ'ব পাৰে। গতিকে
এই ফুলটো ইমান ধুনীয়া ফুল, সেই ফুলটোৰ নামটো মোৰ মনত অহা নাই, মই কমেণ্ট বক্সত আপুনি জনাবচোন এই ফুলপাহৰ নাম কি, ইমান ধুনীয়া ফুল হয়নে? অঁ, এইবিলাক চব নাৰ্জী ফুল। আৰু চাওক এইজোপা গছ মিছৰৰ পিৰামিড যেন লাগে, চাওক মিছৰৰ পিৰামিড যেন, এইটো ইমান সেউজীয়া, এইটো থোজা হ'ব পাৰে, এইটো থোজা বুলি কয় নেকি, কমেণ্ট বক্সত জনাবচোন। ইমান ধুনীয়া এটা জোপোহা, যেন দূৰৰ পৰা এটা মেজি ঘৰ, দূৰৰ পৰা যেন এটা মিছৰৰ পিৰামিড তেনেকুৱা, কিমান ধুনীয়া লাগিছে ঘৰটো। চবখিনি পৰিৱেশবিলাক এখেতসকলে বৰদিনৰ কাৰণে সজাইছিলে, সেইবিলাক বিভিন্ন ফটো বৰদিনৰ কাৰণে সজাইছে। এডালো ফুলৰ গছ তেনেকুৱা, এইবিলাক চব তামোলৰ পুলি, এইবিলাক তামোলৰ পুলি। সেই দেখিছেনে তামোলৰ বাগানবোৰ দেখিছেনে? যে অসম তামোলৰ বাগানবোৰ দেখিছেনে? তামোলৰ বাগান, বাঁহ গছ, ইয়াত ফুল, এই প্ৰাকৃতিক পৰিৱেশৰ মাজত এই এনেকৈ থিয় হৈ কি যে ভাল লাগিছে, তাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। এই যে আলতীয়া মাটিৰে যিটো ঘৰ মোচা, যিটো প্ৰাকৃতিক পৰিৱেশ, যিটো ফুল সেউজীয়া, এনেকুৱা সেইবিলাক কুকুৰাবিলাকে মুক্ত বিচৰণ কৰি আছে এওঁলোকৰ। গতিকে যিটো এটা কুকুৰা ইমান ঘৰচীয়া হৈ গৈছে কুকুৰাবিলাক, গতিকে এই কুকুৰা আৰু মানুহৰ যিটো আণ্ডাৰষ্টেণ্ডিং, এই যিটো ফুল আৰু পখিলাৰ যিটো এটা সম্পৰ্ক, মানুহ আৰু প্ৰকৃতিৰ যিবিলাক সান্নিধ্য, এনেকুৱা এটা পৰিৱেশত থিয় হৈ মই নথৈ আনন্দিত হ'লোঁ। বাইদেউ, বাইদেউ আহকচোন, আপোনাৰ নাম কি কওকচোন বাৰু? মোৰ নাম মিছ নীলিমা কুজুৰ। নীলিমা কওকচোন। এখেতৰ নাম নীলিমা কুজুৰ, নীলিমা কুজুৰ। এই যে ফুলবিলাকক আপডাল কোনে কৰে আপোনালোকৰ? ইমান ধুনীয়াকৈ সজাইছে। দুজনে কৰে আপোনালোকৰ, আপোনাৰ মিষ্টাৰ আৰু আপুনি। আপোনালোকে এই যে ফুলবিলাক মানে কি হয়, এই যে সজবিলাক ক'ৰ পৰা আনে? গাঁৱতে পোৱা যায় এইবিলাক। গাঁৱত কোনো নাৰ্চাৰীৰ পৰা নানে হয়নে? এখেতে ইণ্টাৰেষ্টিং কথা কৈছে যে আমি টাবত যদি ফুল ৰুব লগা হয় আমি নাৰ্চাৰীলৈ যাবই লাগিব, কিন্তু এওঁলোকে কি হয় প্ৰকৃতিৰ পৰাই এই ফুলবিলাকৰ সজবিলাক বুটলি আনে। এই সজবিলাক আপোনালোকৰ এই যিবিলাক ভূটানৰ নামনি দাওধৰৰ আশে পাশে এইবিলাক ফুল সদায় পোৱা যায় হয়নে? গতিকে এই যে ফুলবিলাক, এই ফুলকতো আপোনালোকে বহুত আপডাল কৰিব লাগে হয়নে? সেই যে আপোনালোকৰ সেই কাগজ ফুল বুলি কয় নেকি সেইডালক? নামটো এখেতেও নাজানে, গেটত থকা ফুল, আমি কিন্তু কাগজ ফুল বুলি কওঁ। সেইটো ফুলৰ নাম কি বাৰু? কুকুৰা জবা বুলি কয় নেকি? য়েছ, মই কমেণ্ট বক্সত কৈছিলোঁ সেইটো ফুলৰ নাম কি, কিন্তু মই এখেতৰ পৰা পাই গ'লোঁ এই ফুলৰ নাম কুকুৰা জবা। গতিকে এই প্ৰাকৃতিক পৰিৱেশত আপোনাৰ লগত কথা পাতি আজি আপোনাৰ ঘৰখনলৈ আহি বৰ ভাল লাগিল। এই আপোনাৰ ঘৰৰ যিটো মানে কি হয়, এখন ঘৰ শুৱনি হ'বলৈ, ঘৰটো কিমান মহলীয়া ঘৰ সেই ডাঙৰ কথা নহয়, মানে ঘৰটোৰ যিটো পৰিৱেশ, যে প্ৰকৃতিৰ লগত এই ঘৰটোৰ কিবা সম্পৰ্ক, ঘৰৰ মানুহখিনিৰ কিমান সম্পৰ্ক, এইখিনিও প্ৰয়োজন। আৰু আপোনালোকৰ এই সৰু ঘৰটো কিমান আতম তকাৰিকৈ সজা ঘৰটো, এই ফুলবিলাকে ইমান, মই আপোনালোকৰ ঘৰটো চাবলৈ অহা নাই, এনেকুৱা ঘৰ আমাৰ গাঁৱতো আছে, কিন্তু এই যিটো ফুলপাহ, এই ফুলে মোক ঘৰটোলৈ আকৰ্ষণ কৰিছে। ফুল আৰু ঘৰ লগ লাগি এটা সাংঘাতিক আৰ্ট সৃষ্টি হৈছে, আৰু এই আৰ্ট। গতিকে আপোনালোকৰ কথা পাতি খুব ভাল লাগিল। গতিকে আপোনালোকৰ এই গাঁওখনৰ নাম কি বাৰু? এই দাওধাৰালৈ আহিলে কেতিয়াবা এই ঘৰটোলৈ আপোনালোকে আহিব, এই প্ৰাকৃতিক পৰিৱেশ, ফুলৰ সৌন্দৰ্য আপোনালোকে উপভোগ কৰিব। এইখিনি কৈয়ে মই ব্লগ ভিডিঅ'টো সামৰিছোঁ। মই আপোনালোকৰ মৰমৰ এলেক্স ডি ফিগ'।